What you can do? Amlan executive engineer kumat. Nonsense kam koi belaisi. Kun yat MLA hati gom na pai. Last po usit. Manu, Raju hua tokalu enakwa kam kora kam tu last po usit manu atai. Dada apuni FIR kori diok. Honise, নহলে মই আপোনাৰ ওপৰত FIR কৰিম আগতে গম পাই যাব। What you can do? Executive Amlan executive engineer kumat. Nonsense kam koi belaisi. Kun yat MLA hati gom na pai. Warna balik buku tu. Warna balik upor bukan roka kan balik balik. Kela enake hoise yat kela hoise to. মই হেতু নাজানো ইয়াত কি হৈছে বনাই থাকোতে দেখিছো ই আপোনালোকক বহুত সন্মান কৰি কথা পাতি থাকো হতে প্ৰত্যেকজন অফিচাৰক বহুত সন্মান কৰি কাম কৰি থাকো কি হৈছে তো সন্মান কৰি প্ৰত্যেকজনকে ইমান ধুনিয়াকে ব্যৱহাৰ কৰি নাই আপোনালোকে বঢ়িয়াকে কাম কৰক কৈ থাকো যে আহিয়ে দেখিলো এটো এনেকে হেকে হল দেন কাম আজি আপুনি এতিয়া ৰাতিপুৱা মছলা মাৰিলে ঠিক আছে আৰু এই বস্তুটো এইটো আপোনাৰ এইটো যেটো আমাৰ থাকিব লাগে পাছপোৰ্ট তাত এফোৰ্টটো নাই 8 ইঞ্চি মানে ঠিক আছে ন হাইট ন কাটত মানে এফোৰ্ট পোৱা নাই চাই না না এটা হয় তাত হৈছে এটো আমি সবে খানিছো হৈছে এটো 8 ইঞ্চি মানে ঠিক আছে মই খাইলে ইঞ্জিনিয়াৰ স্যাৰ আহিব কৈ দিছে ইঞ্জিনিয়াৰ স্যাৰ নহা লাগে মই নকৰো কাম বন্ধ কৰি চাই মই যি ক'ব লাগে কাম কৰিম ঠিক আছে হেল্ল' এটা ডিফেক্ট আছে একদম ডেফিনেটলি মেইন প্ৰবলেম সেইটো হৈছে মেইন প্ৰবলেম মানুহ হলে কেতিয়াও মানুহে বুজাই থৈ মানে মিস্ত্ৰীটোৱে কি কৰে ভঙাই দিছে ভঙাই একেলগে দুবাৰ ভঙাই দিলে ফাৰ্ষ্ট আমি কৰিছিলো কেম্পৰ অপোজিট 20-25 মিনিট ফাৰ্ষ্ট কৰিছিলো মানে মোৰ ক'বলগীয়াটো এইটো মই জীৱনত দেখা আটাইতকৈ বেয়া কামবিলাকৰ ভিতৰত মানে আপোনালোকৰ PWDৰ লগত মোৰ সম্পৰ্কটো কেনেকুৱাটো জানেই আমি ককাই ভাই নিচিনাকৈ থাকোঁ আৰু মই এটাই কথা কৈ আছিলোঁ যে শিৱসাগৰত সঁচাকৈ কোৱালিটিটো ভাল নহয় কোৱালিটি আমি চেক কৰিব লাগে চবে মিলি আমি বস্তুটো ঠিক ৰাস্তা এটা সদায়টো ৰাস্তা এটা দি নাথাকে আমাক আমি ঠিকমতে বনাব লাগে ইয়াৰ আহি যেতিয়া চালোঁ তেতিয়া এনেতো এফালে আহি আছিলোঁ মই আগতে ৰাস্তাটো চাবলৈ অহা নাছিলোঁ আহি যেতিয়া প্ৰথমতে দেখিলোঁ সেই তাত একদম মূৰত প্ৰথমতে আৰম্ভ হৈছে সেইটো দেখি মই আপোনালৈ ফোন মাৰিছোঁ দাদা এইটো কি ৰডটো কিমান হেৰিয়াত দিব খুজিছে এইটো কি স্পেচিফিকেশ্যন আছে তেতিয়া দেখিছোঁ যে এনেকৈ কৰোঁতে ৱালখন মানে হেৰি হৈ যায় লৰি গৈছে আৰম্ভ কৰা সেইটো কিন্তু এতিয়া আৰম্ভ নহয় আগতে আৰম্ভ কৰিছে এইবিলাক আগতে কৰা কাম মই যে এনেকৈ কৰিম তেতিয়া মই আপোনাক ফোন কৰিলোঁ ফোন কৰাৰ পাছত অলপ আগত এইডোখৰত আহি যেতিয়া কাম কৰি আছে কাম কৰোঁতে চাইছোঁ যে তলত চোন হেৰিটো নাই মানে দিয়াই নাই ঢালাইটো দিয়াই নাই একদম দিয়া নাছিলে নাই মাটিৰ ওপৰতে গৈছে আৰু মিস্ত্ৰীকেইটাক যেতিয়া সুধিলোঁ তেতিয়া ক'লে যে আমাক ঠিকাদাৰে 1 ইঞ্চি দিবলৈ কৈছে মই কেতিয়াও নকওঁ এইটো কাম মুঠতে আপুনি এতিয়ালৈকে যে লাজ পোৱা নাই মই সেইটোতহে বেয়া পাই আছোঁ আপোনাৰ যিটো কামৰ যিটো আপোনাৰ কোৱালিটি সেইটো আপুনি যিমান কথা কৈ আছে মই মানে খংটো আচলতে আগতেই কৰি দিলোঁ এতিয়া খং বেছিকৈ কৰিবলৈ মন নাই খংটো আপোনাৰ গোটেই গালিটো অফিচাৰে খালে চব এনেকুৱা কামৰ কোৱালিটি লৈ বেলেগ ক'ত কি হয় নাজানো অন্ততঃ মই য'ত MLA হৈ আছোঁ তাত হ'ব নোৱাৰে মই নিজে আপোনাৰ ওপৰত কেছ দিম মই PWDক কৈ দিছোঁ আপোনাৰ ওপৰত কেছ দিবলৈ
এইটো ক্ৰিমিনেল অফেন্স ব্ৰিচ অফ পাব্লিক হেৰি এইটো আপুনি পূৰা দিব লাগিব কেছ দিয়ক কাম বন্ধ কৰক আৰু ঠিকাদাৰক ব্লেক লিষ্টেড কৰক এনেকুৱা কাম মোৰ ইয়াত নহ'ব ইমান বেয়া কাম কেতিয়াও ইয়াত নহ'ব এইটো অংগনবাদী কেন্দ্ৰ এই আগত যে বনাইছিলে এই পুৰণা আমাৰ অংগনবাদী কেন্দ্ৰবিলাক বনাওঁতে যেনেকুৱা ধৰণৰ কাম হৈছিলে এতিয়া তেনেকুৱা কাম হৈছে এইটো মুঠতে এনেকুৱা কাম এইটো হ'ব নোৱাৰে এইটো বন্ধ হ'ব লাগিব ঠিকাদাৰৰ ওপৰত কেছ হ'ব লাগিব আৰু কাম এইটো কেঞ্চেল কৰি ব্লেক লিষ্টেড হ'ব লাগিব আৰু মোৰ নতুনকৈ মই কাম হেৰি কৰি ল'ম গভৰ্ণমেণ্টৰ পৰা এইটো হ'ব নোৱাৰে এনেকৈ অসম্ভৱ ইমান বেয়া কাম সম্ভৱ নহয় ইমান বেয়া কাম কেতিয়াও বেলেগ কথা মই নাজানো মই যেতিয়া আছোঁ ইমান বেয়া কাম কেতিয়াও সহ্য কৰা নহ'ব পৃথিৱীৰ যোন শক্তি আহে এইটো মনা নহয় এইটো কি ৰেক্টিফিকেশ্যন কৰিব গোটেই ৱালখিনি ভাঙি নিদিলে এইটো ৰেক্টিফিকেশ্যন কৰিব পৰা কিবা চান্স আছে ইয়াতে য'ত আমি গোটেইখিনি SDO SO মই MLA আপুনি আজি অকণমান দেৰি কওকচোন এঘণ্টাৰ পিছতে লাডু হৈ পটককৈ টাইট লৈ একো টাইটে নাই চব মাতি একেদিনে টাইট হৈ যায় হয়নে এইটো মই মুঠি মাৰি ভাঙি দিব পাৰিছোঁ এইটো এনেকুৱা এইটো মাল দিছে বুলিও নাজানো আহিছোঁ যেতিয়া নিজে নিজে দেখিছোঁ এইটো কি কাম কৰিছে মানুহ চব ওচৰৰ মানুহবিলাকে কৈছে যে ছাৰ ৱাল পৰি গৈছে ৱাল বেকা হৈছে ছাৰ কোৱালিটি খুব বেয়া হৈছে এইটো যেতিয়া কৈছে মইতো নিজে আচৰিত লাজ পোৱা উচিত দেই এনেকুৱা কাম কৰিবলৈ লাজ পোৱা উচিত মানুহে এজন ঠিকাদাৰে গভৰ্ণমেণ্টৰ টকা লৈ ৰাজহুৱা টকা লৈ এনেকুৱা কাম কৰিবলৈ লাজ পোৱা উচিত মই তাতকৈ আপোনাক মই অলপ ছিনিয়ৰ মানুহ মোৰ চিনাকি মানুহ গতিকে মই আপোনাক তাতকৈ বেছি ক'বলৈ মন কৰা নাই লাজ পোৱা উচিত মানুহ ৰাজহুৱা টকা লৈ এনেকুৱা কাম কৰা কামটো লাজ পোৱা উচিত মানুহ এটাই দাদা আপুনি FIR কৰি দিয়ক শুনিছে নহ'লে মই আপোনাৰ ওপৰত FIR কৰিম আকৌ দেই গম পাই যাব মই কোন মানুহ গম পাই যাব পৃথিৱীৰ কোনো ৰখাব নোৱাৰিব আকৌ ভালত একেবাৰে ভাল আৰু একদম ককাই ভাই আৰু কালত কি বস্তু আৰু গম পাই যাব এইটো আপুনি একদম ধুনীয়াকৈ আপোনাক মই পূৰা বিশ্বাস কৰোঁ মানুহটো আপুনি ঠাণ্ডা হোৱাৰ কাৰণে সিহঁতি চান্স লৈছে অলপ খং ৰাগ কৰক সিহঁতক মানে আপোনাকতো ইমান বিশ্বাস কৰোঁ মই মানে বেয়া লাগিছে মোৰ কান্দোন ওলাই যাওঁ লাগিছে এনেকুৱা লাগিছে মোৰ চালা এনেকুৱা কাম মানুহে কৰে নেকি ৰাজহুৱা ধন এনেকৈ কৰে নেকি মই আনিব পাৰিম নেকি আকৌ আৰু 20 বছৰলৈ মই এইটো ৰাস্তা আনিব পাৰিম নেকি কাক তেল মাৰি কিমান কথা কৈ কিমান মই কেনেকৈ আনিছোঁ মই জানো এই ৰাস্তা কেনেকৈ লাজ লাগি যায় ফোনটো কৰোঁ যেতিয়া ইফালেদি মই বিৰোধী হিচাপে দপদপাই থাকোঁ তাৰপিছত নিজৰ ৰাস্তাটোৰ কাৰণে মই ফোন কৰিব লাগে লাজ লাগি যায় তাৰপিছত আহি ঠিকাদাৰে এনেকুৱা কাম কৰিব বদনামটো আপোনাৰ বেলেগ MLA নিচিনাকৈ আপোনাৰ পৰা মই কমিশ্যন লৈছোঁ নেকি পাব্লিক ট্ৰাষ্ট এনেকৈ নহ'ব নহয়